গাইজ ইউটিউবৰ পৰা এটা নতুন ট্ৰিক মই শিকিলোঁ চাওকচোন। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ লং ব্লগ। আৰু আপোনালোকে কেনেকুৱা খবৰ আপোনালোকৰ জনাবচোন। মোৰতো খবৰ বহুত ভাল আৰু আজি এক্সাম দিব গৈছোঁ। চাওঁ কেনেকুৱা পেপাৰ আহে। ব'লক মোৰ লগত আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কণ্টিনিউ শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া আহি পালোঁ মই কলেজত, আৰু কলেজৰ ভিতৰত সোমাই মোৰ ৰুমটো বিচাৰিলোঁ। তো এয়া 3 নম্বৰ ৰুমত পাইছোঁ আৰু ভিতৰত সোমালোঁ আৰু সকলোকে চালোঁ যে কোনোবাই কথা পাতি আছে, কোনোবাই পঢ়ি আছে আৰু মই এইফালে ভিডিঅ' কৰাত ব্যস্ত সকলোকে। আৰু চাওক অকণমান মোক, আৰু এয়া ময়ো অকণমান কিতাপ পঢ়িব ৰেডি হ'ম এতিয়া, যিহেতু পঢ়িব লাগিব। আৰু লগতে মোৰ ফ্ৰেণ্ডজনী আহি পালে, ইয়াৰ নাম হ'ল জ্যোতিকা, আৰু এই মোৰ ব্লগত হাই কৈ আছে, আপোনালোকক হাই দি আছে বাৰু। এক্সাম দি ওলালোঁ, এক্সাম ভালেই হৈছে বাৰু। পেপাৰ কুৱেশ্যনছ ইজি আহিছিলে আজি, আৰু পলিটিকেলৰ এক্সাম আছিলে। আৰু চাওকচোন ইমান যে ই ফোনত ব্যস্ত থাকে, আপোনালোকে দেখিছেনে? আৰু ইফালে নেৰানেপেৰা বৰষুণ, এই বৰষুণত ভিজি ভিজি কেনেকৈ যাওঁ হয়নে? বাৰু যাবতো লাগিবই। ঘৰত আহি গাইজ বহুত ভাগৰ লাগি গ'ল মোক। বহুত দিন পিছত মই আহিলোঁ খোজকাঢ়িব। কথাতে আপোনালোকে গম পাইছিল যে মোৰ উশাহ লৈ লৈ কথা পাতি আছোঁ হয় না। বাৰু বাৰু আপোনালোকৰ মোৰ ব্লগবিলাক কেনেকুৱা লাগে জনাবচোন। যিহেতু মই নতুন বনাব ষ্টাৰ্ট কৰিছোঁ, ইমান নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু লগতে কৈ দিব যে কোনটো কি কৰিব লাগে, তেনে সেই হিচাপে মই ব্লগটো কৰিম। ইউটিউবত এটা মই হেক দেখিছিলোঁ, ট্ৰাই কৰিছিলোঁ যে নেইল পলিচবিলাক পানীত দি কেনে এনেকুৱা কৰে, নেইল পলিচ লগাই হাতটো ডুবাই কেনে। তো হাতটো মই ডুবাই চালোঁ, বাট এইবিলাক একোৱেই নহয়, জাষ্ট ওপৰলৈ উঠি আহে গোটেইখিনি নেইল পলিচখিনি, যিটো এচিডৰ হয়। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনেকুৱা হ'ল কি হ'ল নাজানো। যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।